হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল। মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ মই বাণী শইকীয়াই স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। আজিৰ ভিডিঅ'টো আপোনালোকে বহুতে মোক অনুৰোধ কৰি আছিলে যে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এটা ভিডিঅ' বনাব লাগে। মই ভাবিলোঁ যে হয়, মই যিমানখিনি পাৰোঁ যিহেতু ইয়াত আছোঁ, গতিকে আপোনালোকৰ বাবে এটি ভিডিঅ' বনাওঁ। বহুতে চাবলৈ ইচ্ছা কৰি থাকে আৰু এটা সময় আছিল ময়ো চাবলৈ বহুত ইচ্ছা কৰি আছিলোঁ, কেনেবাকৈ যদি কেম্পাছটো দেখিলি হয়, তাত কেনেধৰণে কি হয় কি নহয়। ব'লক আজিৰ ভিডিঅ'টোত যিমান পাৰোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথম চিৰিজত ভিডিঅ'টো ষ্টাৰ্ট ভগৱান দাস ৰোডৰ পৰাই আৰম্ভ কৰিব লাগিব। মাণ্ডি হাউচ মেট্ৰ' ষ্টেচনত নামি আমি টাৰ্ণ কৰি পেলাই চিধা আহি থাকিব লাগিব। তাৰপাছত লেফ্টত আমাৰ স্কুলৰ যিটো কেম্পাছ পায় আৰু এইখন হৈছে মেইন গেট। মই মেইন গেটেদিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, তেতিয়া আপোনালোকে বুজি পাবলৈ সহজ হ'ব। তো এইখন হৈছে মেইন গেট, এইটো ৰিচেপশ্যন বাহিৰৰ। ইয়াতে নাটক যেতিয়া হয় তাৰে টিকেট, গেট পাছ এইখিনি কালেক্ট কৰিব লাগে আগতে। বুক মাই শ্ব' বুক নকৰিলেতো টিকেট নাপায়েই। ইয়াতে যেতিয়া সন্মুখতে মন্দিৰ আছে আৰু এইটো হৈছে ৰিচেপশ্যন কাউণ্টাৰ, ইয়াতে এণ্ট্ৰি কৰিব লাগে। এইখন অ'পেন লন, ইয়াতে আমি ৰাতিপুৱা প্ৰেক্টিছ কৰোঁ। আজি বহুত কুঁৱলী পৰি আছে, মই ভিডিঅ' বনাম বুলি ভাবিলোঁ কিন্তু ইমানেই কুঁৱলী। এইটো হৈছে আমাৰ হেৰিটেজ বিল্ডিং। এইটো ভিতৰৰ ফালৰ পৰা বাহিৰৰ ভিউ। আৰু এতিয়া আমি আগুৱাই যাম স্কুললৈ। ছাইডতে লেফ্টত মন কৰিছে বুক শ্বপ। ইয়াতে থিয়েটাৰ ৰিলেটেড যথেষ্ট কিতাপ পোৱা যায়। আপোনালোকে যদি আহে তেতিয়াহ'লে ইয়াত নিশ্চয় সোমাব, কিতাপ কিনিব পাৰিব থিয়েটাৰ ৰিলেটেড। আৰু ইয়াত দেখিছে ফটো লগাই থোৱা বৰেণ্য ব্যক্তিসকল। এতিয়া আমি মেইন এণ্ট্ৰেঞ্চত সোমাম। এয়া একেবাৰে স্কুলৰ সন্মুখ ভাগ, মেইন এণ্ট্ৰেঞ্চৰ সন্মুখ ভাগ। এনেদৰে দেখিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নেশ্যনেল স্কুল অফ ড্ৰামা। এইটো আমাৰ ইউনিয়নৰ অফিচ ছাইডত। এজোপা বহুত পুৰণা নিম গছ, ইয়াৰ তলত বেঞ্চ লগোৱা আছে। বহুত মানুহ বহে ইয়াতে, আমিও কেতিয়াবা আহি বহোঁ, বহুত ভাল লাগে। তো আমি এতিয়া মেইন গেটেদি সোমাই যাম। এইটো ৰিচেপশ্যন, মেইন বলক। যেতিয়া আমি এয়া চেয়াৰপাৰ্চন ফটোজ লগোৱা আছে, ইয়াত বহুত ফটোজ আছে ডিৰেক্টৰৰ পৰা ধৰি গোটেইখিনি, কিন্তু শেষ হৈ আছে, কাম চলি থকাৰ কাৰণে বন্ধ কৰি থোৱা আছে। তো এতিয়া আপোনালোকক লৈ যাম আমাৰ ক্লাছ ৰুমলৈ। এইখিনি চাইডে চাইডে টিচাৰ্ছ, ডিৰেক্টৰ ৰুম, বাকী ডিপাৰ্টমেণ্ট, একাডেমিক্স, বাকী এইখিনি ৰুম আছে ইয়াতে। ইয়াতে আমাৰ ক্লাছৰুম নাই, মাত্ৰ লাইব্ৰেৰী আছে ইয়াতে। আৰু এটা কমিউনিটি হল আছে, যিটোত আমাৰ ছেমিনাৰ, মিটিং এনেকুৱা এইবিলাক হয়। আজিতো পূৰা বন্ধ আছে, ছানডে কিয়নো, নহ'লে মই আপোনালোকক খুলি দিম। এইটো হ'ল লাইব্ৰেৰী। তো এতিয়া এইফালে যাব লাগিব ওপৰলৈ। তলতে আছে টিআই ৰংতলি আৰু
ওপৰলৈ আমাৰ ক্লাছৰুম আছে, বাকী ডিপাৰ্টমেণ্টো আছে। এইটো চিধা গৈ আমাৰ থিয়ৰী ক্লাছৰুম। তাৰ পাছত এফালে গ'লে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে, একদম সেইটো শেষতো মিউজিক ডিপাৰ্টমেণ্ট। ইয়াতে কাম চলি আছে কাৰণে গোটেই স্পেচখিনি ঢাকি ৰখা হৈছে। দেখিছে কিজানি ভিতৰ চাইডলৈ মই লৈ আহিছোঁ আপোনালোকক। ভিতৰতো এনেকৈ ফটোজ লগোৱা আছে, আগৰ প্লে পুৰণা। এতিয়া লৈ আহিলোঁ আপোনালোকক আমাৰ অডিটৰিয়ামৰ ফালে। এইটো হৈছে অভিমঞ্চ। ইয়াতে আমাৰ নাটকৰ শ্ব', বাকী ডিপ্ল'মা প্ৰডাকশ্যন এনেধৰণে ইয়াতে হয়। আৰু স্পেচ আছে, কিন্তু এইটো মেইন স্পেচ অভিমঞ্চ। অভিমঞ্চৰ সন্মুখেদি এইটো এটা ৰোড আছে। এইফালেদি আমাৰ বেলেগ ডিপাৰ্টমেণ্টসমূহো আছে। ব'লক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এইটো কষ্টিউম ডিপাৰ্টমেণ্ট, আৰু কাষতে এটা আমাৰ ষ্টুডিঅ' থিয়েটাৰ স্পেচ আছে, সেইটো আজি বন্ধ আছে, তলা লগোৱা। আৰু এইফালে এইটো হ'ল চাউণ্ড ডিপাৰ্টমেণ্ট, আৰু এইটো হৈছে ভিডিঅ' লাইব্ৰেৰী কাষতে। ইয়াতে যিমান নাটক হৈ গ'ল পূৰা নাটকৰ ভিডিঅ' মানে সংৰক্ষণ আছে। এইটো হ'ল অভিকল্প, এইটো এটা আমাৰ প্ৰেক্টিছ স্পেচ, বন্ধ আছে, বন্ধ। তাৰপাছত এইখন গেটখন খোলা আছে, বাট ভিতৰত বন্ধ থাকিব, সেইকাৰণে দেখাব নোৱাৰিম। সেইটো এটা আমাৰ স্পেচ প্ৰেক্টিকেল। এইফালে গৈ ইয়াতে এটা ষ্টুডিঅ' থিয়েটাৰ আছে, যিটো ৰেপাৰ্টৰীয়ে বেছিকৈ ইউজ কৰি থাকে। ৰেপাৰ্টৰীৰ কাৰণে এইটো ইয়াতে প্ৰেক্টিচ হয়, ৰিহাৰ্চেল হয়, শ্ব'জ হৈ থাকে। আৰু গৈ 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 আমি পালোঁ কেণ্টিন। এইখন আমাৰ কেণ্টিন, আৰু ইয়াতে অলপ বহা মেলা সুবিধা আছে। আৰু এইটো মান্দি হাউচ মেট্ৰ' ষ্টেচন লগতে লাগি আছে। আৰু এইফালে আমি অপেনিলনৰ কাৰণে খোজকাঢ়ি যাব পাৰোঁ। ক'লোঁ যেতিয়া অপেন লনলৈ আপোনালোকক লৈয়ে আহিলোঁ। এইখিনি অপেন লন এতিয়া খালী দেখিছে, কিন্তু কিবা কিবি কাম চলি থাকিলে বহুত বেলেগ বেলেগ ধৰণে ইয়াতে এক্সপেৰিমেণ্ট কৰি থাকে, ডিৰেক্টৰ ষ্টুডেণ্টে হওক, এক্টিঙৰ ষ্টুডেণ্টে হওক। এতিয়াতো খালী আছে, বাট কিবা কিবি চলি থাকে। এইটো হেৰিটেজ বিল্ডিং আমাৰ। এইফালৰ পৰাই আমি ৰেপাৰ্টৰী যিটো ডিপাৰ্টমেণ্ট আছে এইফালেদি যাওঁ। এইটো ৰেপাৰ্টৰী কোম্পানী আছে, লৈ যাম আপোনালোকক। শ্বৰ্টকাট লগাইছোঁ, পাই যাম আমি প্ৰপাৰ্টি ডিপাৰ্টমেণ্ট। এইটো হ'ল আমাৰ প্ৰপাৰ্টি ডিপাৰ্টমেণ্ট। মোৰ বন্ধ বন্ধ ক'বলৈ বেয়া লাগিছে, বাট উপায় নাই। ভাগ্য ভাল আছিলে, আজি থাৰ্ড ইয়েৰ ডিৰেক্টৰ ষ্টুডেণ্টৰ ডিপ্ল'মা আছিলে, সেইবাবে মই আপোনালোকক অডিয়েঞ্চ কেনেধৰণে আহে অকণমান ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। দেখিছে নিশ্চয়। তো আজি ছানডে আছিলে, যিহেতু
সেইবাবে মই আপোনালোকক ডিপাৰ্টমেণ্টসমূহ খুলি থোৱা অৱস্থাত দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। নিশ্চয়কৈ মই আহিবলগীয়া নতুন ভিডিঅ'ত সেইখিনিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।